চাই থাকক এতিয়ালৈকে সিঙ্গাৰ আহি পোৱা নাই তো ওপেন কৰা নাই তো হৈ যাব এইটো সাজিত এইটো মই এইটো কি বাছ মই এইটো জাহাঙ্গীৰ আছে এইটো মই ইয়াতে জাগা লাগে হ'ব না ডাইৰেক্ট পাৰা দছ জাগা লাগে আমি ঝুকেগা নেই সালা পাৰা দছ সাবস্ক্রাইব করুন হেল্ল' গাইজ কেনে আছে আপোনালোকে আশা কৰোঁ চবে ভালে আছে গাইজ বহুদিন পিছত আপোনালোকৰ লগত লগ হ'ল কাৰণ গাইজ মানে বহুদিন ধৰি কোনো ভিডিঅ' দিব পৰা নাই গাইজ প্ৰায় এক মাহমান হৈ গ'ল কোনো ভিডিঅ' দিব পৰা নাই কাৰণ গাইজ মোৰ মোবাইলৰ কিবা প্ৰব্লেম চলি আছিল তো সেইকাৰণে কোনো ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকে জানে গাইজ মই ভিডিঅ'বোৰ মোবাইলৰে শ্বুট কৰোঁ তো মোবাইলৰ এটা প্ৰব্লেম চলি আছিল তো ভিডিঅ'বোৰ বনাব পৰা নাই তো আপোনালোকক দিব পৰা নাই তাৰ কাৰণে গাইজ মই অন্তৰৰ পৰা আপোনালোকক চবকে চৰি কৈছোঁ আৰু এতিয়াৰ পৰা মানে গাইজ ৰেগুলাৰ ভিডিঅ' দিয়ে থাকিম ৰেগুলাৰ ভিডিঅ' দি থাকিম মানে প্ৰতি সপ্তাহত গাইজ কমসে কম দুটাকৈ ভিডিঅ' দিমেই গাইজ ইনশাল্লাহ দুটাকৈ ভিডিঅ' দিমেই তো গাইজ আজি আমি গৈ আছোঁ এটা ফাংচন চাবলৈ গাইজ এইটো কোনো এনে ফাংচন নহয় বিহু ফাংচন তাত বহু ছিংগাৰ আহিব কোন আহিব মই সেইটো এতিয়া নকওঁ আপোনালোকে গম পাব তো লগতে থাকক গাইজ চাই থাকক বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মানে চবে ৰেডি হওঁ যেতিয়া চবে ৰেডি হৈ গৈছে তো আমি গৈ আছোঁ এয়া আছে মুস্তফা ইয়াতে আছে মানে শফিকুল আৰু সাদ্দাম যাব আৰু এয়া ৰবিউল মানে বলক 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 তো গাইজ কথাটো ভাল আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া চালোঁ এটা গাড়ী আহিলে কিন্তু লাভ নাই আমি নুঠো আমি খোজকাঢ়িয়ে যাম হোষ্টেলৰ পৰা কিমান কিলোমিটাৰ হ'ব 5 কিলোমিটাৰমান হ'ব গাইজ তো খোজকাঢ়ি যাম ফিটনেছ সেইটোৱে চাই গোটেই দিন ৰোজা ৰাখি খোজ কঢ়াটো দৰকাৰ तेरा चेहरा जब नजर आए মানে কথাটা হ'ল গাইছে আমি মানে ফাৰ্ষ্টত ওলাইছিলোঁ 4 জন আমি ৰবিউল শফিকুল আৰু মুস্তফা এতিয়া এটা মেছেজ দিছোঁ অকল গ্ৰুপত মানে 10 জন অলৰেডি পাৰ হৈ গৈছে আমাৰ লগত আছে আৰু 10 জন মান আহি আছে পিছৰ পৰা গ্যাৰাণ্টি নাই গাইজ তো লগতে থাকক চাই থাকক বহুত মজা হ'ব যিহেতু মানে আমাৰ মানে কি এইটো কি কয় মানে ইউনিটিটো বাঢ়ি গ'ল ৰোজাৰ মাজত এটা মাৰিম আৰু ঝাকা নাকি আমাৰ দেশী ভাষাত ঝাকা নাকি বুলি কয় তো চাই থাকক ঝাকা নাকি হ'ব আৰু ছিংগাৰ কোন কোন আহিব সেইটো আগত নকওঁ আপোনালোকে গম পাব আমাৰ অসমৰে ছিংগাৰ হয় আৰু আকৌ এবাৰ কৈছোঁ গাইজ এইটো এটা বিহুৰ ফাংচন হয় তো তেনেকুৱা ছিংগাৰ আহিব হয় গাইজ আমি ফাইনেলি আহি গ'লো চাওক তো গাইজ আপোনালোকে ইতিমধ্যে দেখা পাইছে আমি এতিয়া ফাংচন স্থানত আহি পাইছোঁ কিন্তু গাইজ এতিয়ালৈকে ফাংচন মানে ষ্টাৰ্ট হোৱা নাই 20 মিনিটৰ ভিতৰত ষ্টাৰ্ট হ'ব বুলি কৈছে তো গাইজ এই 20 মিনিটৰ ভিতৰত আমি ফাংচন স্থানটো এই জাগাটো অলপ ঘূৰি চাওঁ ইয়াত কি কি আছে আৰু চাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক তো গাইজ চাওক জাষ্ট খালি ফাংচনটো আৰম্ভ হ'বলৈ ধৰিছিল তাতে এজাক বৰষুণ দিলে গাইজ অকল বৰষুণো নহয় ইয়াৰ লগত আছে বতাহো তো কেতিয়া কেনেকুৱা ৰূপ ধাৰণ কৰে বৰষুণটো ক'ব নোৱাৰি তো গাইজ চাওক ইয়াৰ মানে অকণমান বৰষুণৰ পৰিৱেশটো কেনেকুৱা বনাই দিছে তো চাই থাকক আপোনালোকক দেখুৱাই থাকিম তো বৰষুণটো কেতিয়া থামে নাজানো বৰষুণটো যদি থামে তো ফাংচন আকৌ ষ্টাৰ্ট হ'ব
বিহু বিহু লাগিছে কি মজা ভাল লাগছে চালে করে চালে বসে গেলাই আৰু তো ফাইনেলি গাইজ চাওক বৰষুণ কমিবলৈ আৰম্ভ কৰিছে আমাৰ কুসুম কৈলাশ এতিয়া পাইছে কিন্তু বৰষুণৰ কাৰণে অডিয়েন্স বিলাকে চাই পোৱা নাই বৰষুণ ফাঁকিৰ কাৰণে আমাৰ অনুষ্ঠান আজি আৰম্ভ হোৱা নাই অতি সোনকালে আৰম্ভ হ'ব তো আপোনালোকে লগতে থাকক আৰু চাই থাকক বৰষুণ